মহাৰাষ্ট্ৰত পোহাটো খুবেই খায় আৰু কান্দা পোহা বুলি কয় কান্দা মানে হ'ল পিঁয়াজ গতিকে এসোপামান পিঁয়াজ ল'ব ৰেচিপিটো বনাবলৈ মই আলুও লৈছোঁ বাকী নেমু ৰস ধনিয়া পাত জলকীয়া এয়া দেখিছেই আৰু বাদাম দিব পাৰে যদি আপুনি বেয়া পায় স্কিপ কৰিব পাৰে মই আলুখিনি আগতেই ভাজি বাদামখিনিও ভাজি লৈছোঁ আলুখিনি সিজিব দিছোঁ 80% জলকীয়াখিনিও ভাজি লৈছোঁ তাৰপিছত তেলত মই অকণমান চেনি দিছোঁ স্কিপ নকৰিব দেই চেনিটো দিব তাৰপিছত এয়া সৰিয়হ গুটি দিছোঁ কাৰণ মই ৰিফাইন তেলত বনাইছোঁ আপুনি মিঠাতেলতো বনাব পাৰে খালি ৰিফাইন তেলত বনালে ভাল হয় আৰু পিঁয়াজখিনি পাতলকৈ কাটি এনেকৈ ধুনীয়াকৈ ভাজিব মানে মই পটাপট দেখুৱাইছোঁ যে ফাষ্ট ফৰৱাৰ্ড হৈছে কিন্তু অকণমান টাইম লাগে আৰু চিৰাখিনি পেৰপেৰীয়াকৈ নিতিয়াব দেই এনেকৈ ধুনীয়াকৈ মিলাই লাষ্টতে দিব নেমু ৰস এইটোও স্কিপ নকৰিব নহ'লে কিন্তু সেইটো টেষ্ট নাপায় তাৰপিছত মিডিয়াম ফ্লেমত 2 মিনিট ঢাকি থ'ব ফ্লেমটো বন্ধ কৰি আকৌ 7-8 মিনিট ঢাকি থ'ব ঢাকনখন নুখুলিব দেই তাৰপিছতহে আপুনি কিন্তু আচল পোহা এনজয় কৰিব পাৰিব এয়া লওক